আমার এই আরিফ রিমিক্স ভিডিও নামৰ অসমীয়া ইউটিউব চেনেলটো সাবস্ক্ৰাইব আমাৰ এই আৰিফ রিমিক্স ভিডিও নামৰ অসমীয়া ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰক আৰু লগতে বেল আইকনটো প্ৰেছ কৰক এনেকুৱা টেকনলজি ভিডিও। নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে আৰিফ ৰিমিক্স ভিডিও নামৰ এটা অসমীয়া ভিডিও। তো গাইজ আজি মই আপোনালোকৰ ওচৰত আনিছোঁ এনে এটা এপছ যিটো এপছ ব্যৱহাৰ কৰি আপুনি যদি গালিও পাৰি থাকে গালিকো আপুনি গানলৈ পৰিৱৰ্তন কৰি দিব এই এপছটো। তো কি এই এপছটো আৰু কেনেধৰণে কাম কৰে এই এপছটোৱে, তো বলক আমি আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো গাইজ ইয়াৰ আগতে মই এটা কথা কওঁ, আপুনি যদি আমাৰ চেনেলটো নতুনকৈ আছে তেন্তে সেই থকা ৰঙা বটনটো প্ৰেছ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰক, আমাৰ ভিডিঅ' পোনপটীয়াকৈ আপোনাৰ মোবাইলত পায়। তো ছাবস্ক্ৰাইব কৰি কোনো পইচা একদম বিলকুল ফ্ৰী হয়। আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব। আৰু আপোনালোকৰ মাজত মই এনেকুৱা ধৰণৰ কিছুমান লাগতীয়াল ভিডিঅ' আৰু টেকনিকেল ফান উইথ ব্লগিং কিছুমান মানুহৰ ওচৰত আনিব। যদি আপোনালোকে ভাল পায় প্লিজ লাইক কৰিব আৰু ভিডিঅ'টো আপোনালোকে কিবা জানিবলগীয়া আছে কিবা টেকনলজি ইম্পৰ্টেণ্ট কিবা জানিবলগীয়া আছে মোক তলত প্লিজ কমেণ্ট কৰি জনাব। মই আপোনালোকৰ নেক্সট ভিডিঅ' আহিব লাগে নেক্সট ভিডিঅ'ত মই আপোনালোকৰ কমেণ্টৰ উত্তৰ দিবলৈ চাম, আপোনালোকৰ মই চলিউশ্যন কৰিবলৈ চাম। আৰু লগতে এটা কথা যে আপোনালোকক মই মাজে মাজে কিছুমান কিভাৱে আনি দিম য'ত আপোনালোকে ভাল কিছুমান কিভাৱে তাৰ কাৰণে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব লাগিব। তো গাইজ বেছি টাইম নকৰিবলৈ আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ প্ৰথমতে আপুনি আপোনালোকৰ মোবাইলত প্লে ষ্ট'ৰটো অন কৰি লওক আৰু তাত চাৰ্চ কৰক সংগীফাই। তো আপুনি চাৰ্চ কৰাৰ লগে প্ৰথম এই যিটো এপ দেখিছে সংগীফাই, এই এপছটো আপুনি ডাউনলোড কৰি ল'ব। মই যিহেতু এপছটো ডাউনলোড কৰি লৈছোঁ মই আপোনালোকক ডাইৰেক্ট অপেন কৰি দেখাই দিছোঁ। আপোনালোকে যেতিয়া এনেকৈ অপেন কৰিব তাত আপুনি এনেকৈ ইণ্টাৰফেচ হ'ব। তো এইটো দেখিছে ইয়াত আপুনি যেতিয়া অ'কে কৰিব এইখিনি জেগাত তেতিয়া ইয়াত আপুনি যিখিনি কথা পাতিব সেই কথাখিনি ৰেকৰ্ড হ'ব আৰু তাৰপিছত যেতিয়া অ'কে কৰিব তাৰপিছত সেই আপুনি যি কথা বা যি গানখিনি গাইছিল সেই বস্তুখিনি ৰেকৰ্ড হৈ যোৱাৰ পাছত সেই কথাখিনি এটা মিউজিক তাত যোগ কৰি এটা গান বনাই আমাক আউটপুট হিচাপে দিব। তো আৰু ইয়াত কেইটামান ফিচাৰ্ছ আছে যে ইয়াত আপুনি গানৰ মিউজিকবোৰ চিলেক্ট কৰিব পাৰে, আপুনি গানবিলাক চিলেক্ট কৰিব পাৰে। ইয়াত আপোনাৰ যদি গান কিবা বনোৱা থাকে ইয়াত দেখাই থাকিব। তো মই আপোনালোকক দেখাইছোঁ ইয়াত আপুনি একো প্লেট কৰক আৰু কিবা কৰক। Sorry. Hello, I am Arif here from Arif Remix Video. তো গাইজ এইখিনি কোৱাৰ পাছত ইয়াত আপুনি অ'কে কৰি দিয়ক। অকণ টাইম লোডিং লোৱাৰ পাছত শুনক আপুনি। Hello, I am Arif here from Arif Remix Video. তো গাইজ এইখিনি কোৱাৰ পাছত ইয়াত আপুনি I am Arif here from Arif Remix Video. আৰু এটা শুনিছোঁ। হেল্ল' কি খবৰ? চাব অ'কে কৰি দিয়ক। তো গাইজ এই এপছটো এইখিনি কাম কৰে আৰু আপুনি যি ৰেকৰ্ডিং কৰিব সেয়া আপুনি ইয়াত ছেভ কৰিব পাৰিব। আৰু আপুনি যদি মোবাইল ৰিটাৰ্ণ কৰিব বিচাৰে আপুনি মোবাইল ৰিটাৰ্ণ কৰিব পাৰিব, SMS ৰিটাৰ্ণ কৰিব পাৰিব, আদি কৰিব পাৰিব। তো গাইজ এবাৰ এটা শুনিছোঁ আপোনালোকে আমাৰ এই আৰিফ ৰিমিক্স ভিডিঅ' নামৰ অসমীয়া ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰিব। ধন্যবাদ। এইটো এতিয়া আপোনালোকক শুনিব অসমীয়া ভিডিঅ' আপোনালোকে আমাৰ এই আৰিফ ৰিমিক্স ভিডিঅ' নামৰ অসমীয়া ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে আপোনালোকে আমাৰ এই আৰিফ ৰিমিক্স ভিডিঅ' নামৰ অসমীয়া ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে আপোনালোকে আমাৰ এই আৰিফ ৰিমিক্স ভিডিঅ' নামৰ অসমীয়া ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰিব। ধন্যবাদ। তো গাইজ এই এপটো এনেকৈ কাম কৰে। তো গাইজ আজিলৈ এইটো ভিডিঅ' ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব যাতে আমাৰ পৰা ভিডিঅ'সমূহ আপোনালোকে পোনপটীয়াকৈ পায়। আৰু মই এনেকুৱা টেকনিকেলৰ লগতে এনেকুৱা কিছুমান এপৰ ৰিভিউ আপোনালোকৰ ওচৰত আনি থাকোঁ। যদি আপোনালোকে মিছ কৰিবলৈ মন নাই তেন্তে ছাবস্ক্ৰাইব কৰক আৰু ৰিমিক্স ভিডিঅ' নামৰ অসমীয়া ইউটিউব চেনেলটো আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰিব। আজিলৈ ইমানেই, ধন্যবাদ। আৰু মই আপোনালোকৰ ওচৰত বহুত এটা এপ আছে যি আচলতে আপোনালোকৰ ৰিভিউ কৰিব আছে। তো গাইজ ছাবস্ক্ৰাইব কৰি থৈছোঁ। আজিলৈ ইমানেই, ধন্যবাদ। Beat drops out.